ভাৰ্চুৱেল পাঠশালালৈ সকলোকে স্বাগতম জনাইছোঁ। চাইল্ড ডেভেলপমেণ্ট এণ্ড পেডাগজিৰ এটা গুৰুত্বপূৰ্ণ বিষয় লৈ আজিৰ এই ভিডিঅ'টো লৈ আহিছোঁ। আপোনালোকে চিলেবাছ যদি চাইছে তাত দেখিব তাত কণ্ডিশ্যনিং বুলি এটা টপিক আছে আৰু এই কণ্ডিশ্যনিঙৰ ওপৰত ভিডিঅ' এটা আনিব লাগে বুলি বহুতে মোক কমেণ্ট বক্সত অনুৰোধ কৰি আছিল আৰু মই নিজেও মোৰ পূৰ্বৰ ভিডিঅ' এটাত এই কণ্ডিশ্যনিঙৰ ওপৰত ভিডিঅ' এটা আনিম বুলি প্ৰতিশ্ৰুতি এটা দি থৈছিলোঁ। সেয়ে আপোনালোকৰ অনুৰোধ আৰু মোৰ প্ৰতিশ্ৰুতি দুয়োটা মিলাই আজিৰ এই ভিডিঅ'টো লৈ আহিছোঁ। চ' আজিৰ ভিডিঅ'ৰ বিষয়বস্তু কণ্ডিশ্যনিং। কণ্ডিশ্যনিঙক অসমীয়াত কোৱা হয় অনুবন্ধন। এতিয়া অনুবন্ধন শব্দটোনো কি বুজাইছে প্ৰথমতে আমি সেইটো জানি লওঁ। অনুবন্ধন শব্দটো কওঁতে আপুনি গম পাইছে যে পাছফালে বন্ধন শব্দটো আছে। বন্ধন মানে বান্ধোন এটা আছে, কাৰোবাৰ লগত কিবা এটা বান্ধ খাই আছে। আমি যে কওঁ বিবাহ বন্ধনত আবদ্ধ, বুজিছে নহয়, তেনেকুৱাই কথাটো। গতিকে কিবা এটাৰ লগত কিবা এটা বান্ধোন খাই আছে, সম্পৰ্কিত হৈ আছে, তাক বুজাবৰ কাৰণে আমি কি হয় অনুবন্ধন শব্দটো অসমীয়াত ব্যৱহাৰ কৰা হয়। ইংৰাজীত কো-ৰিলেশ্যন শব্দটো ইয়াৰ সমাৰ্থক হ'ব আৰু অসমীয়া সংবিধান মতে ইয়াৰ শব্দটো হ'ব সম্বন্ধিত। কিবা এটাৰ লগত আন কিবা এটাৰ সম্বন্ধ আছে। এতিয়া এই অনুবন্ধনৰ ধাৰণা, এই অনুবন্ধনৰ তত্ত্বটো কোনে আগবঢ়াইছিল? তেখেত আছিল আইভান পেভলভ। তেখেতৰ বিষয়ে আমি অকণমান পিছলৈ জানিম। এতিয়া আইভান পেভলভে তেখেতৰ এই তত্ত্বটো আগবঢ়োৱাৰ পিছত ইয়াক আচৰণবাদীসকলে তেওঁলোকৰ নিজা চিন্তাধাৰাত কি কৰিছিলে? স্থান দি লৈছিলে। আচৰণবাদী বুলি কওঁতে আপোনালোকক আৰু দুটামান কথা জনাই থৈছোঁ। আচৰণবাদ ইংৰাজীত কি কয়? বিহেভিয়াৰিজম। অসমীয়াত ইয়াক ব্যৱহাৰবাদ বুলিও কয়। আপোনালোকে অসমীয়া টাৰ্মকেইটাক বিশেষকৈ মন দিব। অসমীয়া টাৰ্মবোৰ অলপ বেলেগ বেলেগ হ'ব, ইংৰাজীবিলাক এটা শব্দতে থাকি যায়। বিহেভিয়াৰিজমক অসমীয়াত কোৱা হ'ব আচৰণবাদ বা ব্যৱহাৰবাদ। এতিয়া আপুনি জানি থ'ব ব্যৱহাৰবাদৰ মূল হোতাজন কোন আছিলে? গুৰুত্বপূৰ্ণ প্ৰশ্ন। ব্যৱহাৰবাদৰ বিহেভিয়াৰিজমৰ মূল হোতাজন কোন? তেখেত আছিলে জে.বি. ৱাটছন। তেখেত এজন কি আছিলে? আমেৰিকান চাইক'লজিষ্ট। আমেৰিকাৰ এগৰাকী মনোবিজ্ঞানী আছিলে জে.বি. ৱাটছন। এতিয়া আপুনি আৰু 4জন মনোবিজ্ঞানীৰ কথা জানি থ'ব লাগিব, তেওঁলোকৰ তত্ত্বকেইটাৰ ওপৰত জানিব লাগিব। প্ৰথমজন হৈছে কোন? থৰ্নডাইক। থৰ্নডাইকে কি তত্ত্ব আগবঢ়াইছিলে? প্ৰচেষ্টা আৰু ভুল পদ্ধতিৰ শিক্ষণ, লাৰ্ণিং বাই ট্ৰায়েল এণ্ড ইৰৰ মেথড। কোনে আগবঢ়াইছিল? থৰ্নডাইকে। পেভলভ আজি আমি আলোচনা কৰিম। তেখেতে কি আগবঢ়াইছিল? ক্লাছিকেল কণ্ডিশ্যনিং। স্কিনাৰে কি কৰিছিলে? অপাৰেণ্ট কণ্ডিশ্যনিং তত্ত্বটো তেখেতৰ পৰা আহিছিলে। আৰু 4 নম্বৰজন হৈছে কহলাৰে লাৰ্ণিং বাই ইনচাইট বা ইনচাইট লাৰ্ণিং, অন্তলোকন বা অন্তৰ্দেশন পদ্ধতিৰে শিক্ষণ। এই 4জন ব্যক্তি কি কৰিছিলে? তত্ত্ব বা মেথড পদ্ধতি আগবঢ়াইছিলে। এতিয়া ইয়াৰে থৰ্নডাইক, পেভলভ আৰু স্কিনাৰ এই 3জন হৈছে আচৰণবাদী। তেওঁলোক বিহেভিয়াৰিজমৰ লগত জড়িত। কিন্তু কহলাৰ নহয়। কহলাৰ কি হয়? কহলাৰ গেষ্টলবাদী। গতিকে প্ৰশ্ন এটা খুব আহি থাকে যে তলৰ কোনজন আচৰণবাদী নহয়? থৰ্নডাইকক দিব, পেভলভক দিব, স্কিনাৰক দিব, কহলাৰক দি থ'ব। আপুনি তাৰ পৰা বাছি উলিয়াব লাগিব কোন? কহলাৰ আছিল গেষ্টলবাদী। আৰু কহলাৰ কিহৰ ওপৰত তেখেতে যিটো অন্তৰ্দৰ্শন পদ্ধতিৰ শিক্ষণৰ যিটো পদ্ধতি উলিয়াইছিলে, আগবঢ়াইছে, তেখেত সেইটো কিহৰ ওপৰত এক্সপেৰিমেণ্ট কৰিছিলে? চিম্পাঞ্জী এটাৰ ওপৰত। নাম কি আছিলে? চুলতান। ঠিক আছে, এইখিনি কথা আপুনি ধাৰণাটো ৰাখি থ'ব। কোন ব্যৱহাৰবাদী, আচৰণবাদী, বিহেভিয়াৰিজমৰ লগত কোন জড়িত আৰু বাকী গেষ্টলবাদ বা আন যিকেইটা হেৰি আছে কোন জড়িত, সেইখিনি আপুনি মোটামুটি ধাৰণাটো ৰাখি থ'ব। প্ৰশ্ন তাৰ পৰা আহিব। আৰু এই মুহূৰ্তত মই যিকেইজনৰ কথা ক'লোঁ এইখিনিৰ ওপৰত আপুনি 2 নম্বৰৰ প্ৰশ্ন এটা আশা কৰিব। ঘূৰি আহিছোঁ আমি অনুবন্ধনলৈ। অনুবন্ধন অৰ্থটো ক'লোঁ সম্বন্ধিত। তো এই অনুবন্ধন পদ্ধতিক প্ৰধানভাৱে 2টা ভাগত ভগোৱা হয়। কি ভাগ 2টা? এটা হৈছে অপাৰেণ্ট কণ্ডিশ্যনিং, আনটো হৈছে ক্লাছিকেল কণ্ডিশ্যনিং। অপাৰেণ্ট শব্দটোৰ অৰ্থ কি হ'ব? অপাৰেণ্ট শব্দটো অসমীয়াত আপুনি ব্যৱহাৰিকো পাব, কাৰ্যবাহকো পাব পাৰে। যে ব্যৱহাৰিক অনুবন্ধন বা কাৰ্যবাহক অনুবন্ধন।
সেইকাৰণে মই কৈছোঁ যে অসমীয়া টাৰ্মকেইটা আপুনি মনোযোগ দিব বিভিন্ন গ্ৰন্থত বিভিন্ন থাকে পৰীক্ষাত তাৰ পৰা যিকোনো এটা উঠাই দিব দিলে কি হয় আপুনি ব্যৱহাৰিক অনুবন্ধন ইমান দিনে জানি আছে আহি গ'ল কাৰ্যবাহক অনুবন্ধন আপুনি ভাবো এইটো নতুনকৈ কিবা ওলাই গ'ল নেকি গতিকে মই যিমান পাৰি যি টাৰ্ম পাইছোঁ গোটেইবোৰ অসমীয়া টাৰ্ম ইয়াতে অন্তৰ্ভুক্ত কৰিম এতিয়া এই ব্যৱহাৰিক অনুবন্ধন এই তত্ত্বটো কোনে আগবঢ়াইছিল BF স্কিনাৰে তেখেত কোন জেগাৰ আছিলে তেখেত আমেৰিকান এজন সাইকোলজিষ্ট হয় আজিৰ এই ভিডিঅ'টোত আমি অপাৰেণ্ট কণ্ডিশ্যনিং বা ব্যৱহাৰিক অনুবন্ধনৰ ওপৰত আলোচনা নকৰোঁ নহ'লে বহুত দীঘল হৈ যাব সেই টপিকটো আমি পিছলৈ থৈছোঁ আজি আমি আলোচনা কৰিম ক্লাছিকেল কণ্ডিশ্যনিঙৰ ওপৰত ক্লাছিকেল কণ্ডিশ্যনিং অসমীয়াত কি কোৱা হ'ব ক্লাছিকেল শব্দটোৰ পৰা কি বুজায় আমি কওঁ যে ক্লাছিক চিনেমা ক্লাছিক লিটাৰেচাৰ ক্লাছিকেল ডেন্স ক্লাছিকেল মিউজিক ন শাস্ত্ৰীয় মানে বহুত বছৰৰ পৰা যিটো চলি আহিছে পৰম্পৰাগতভাৱে আমাৰ সত্ৰীয়া নৃত্য ক্লাছিকেল কথককলি ন এনেকুৱা যে আমাৰ সত্ৰীয়া শাস্ত্ৰীয় নৃত্যবোৰ আছে ন তো এইবোৰ বহুত যুগৰ পৰা চলি আহিছে সেইকাৰণে তাক কি কয় শাস্ত্ৰীয় পৰম্পৰাগতভাৱে গতিকে ক্লাছিকেল কণ্ডিশ্যনিং শব্দটো অসমীয়াত পৰম্পৰাগত অনুবন্ধন বা শাস্ত্ৰীয় অনুবন্ধন এই দুটাৰ কিবা এটা থাকিব সাধাৰণতে পৰম্পৰাগত অনুবন্ধন থাকে পৰীক্ষাত দুটাৰ কিবা এটা আহি যাব পাৰে যিকোনো এটা মনত দুটা ৰাখিব সো এই পৰম্পৰাগত অনুবন্ধন এই তত্ত্বটো কোনে আগবঢ়াইছিল আইভান পেভলভে পেভলভ কোন দেশৰ নাগৰিক আছিলে তেখেত আছিল ৰাছিয়াৰ আছিলে তেখেতৰ জন্ম হৈছিলে 1849ত মৃত্যু হৈছিলে 1936ত আৰু তেখেতে মনোবিজ্ঞানৰ ক্ষেত্ৰখনত আগবঢ়োৱা অৱদানৰ বাবে 1904 চনত তেখেতক নোবেল বঁটাৰে সন্মানিত কৰা হৈছিলে আৰু তেখেতৰ এই ক্লাছিকেল কণ্ডিশ্যনিং তত্ত্বটো মনোবিজ্ঞানৰ পৃথিৱীত এটা খুব গুৰুত্বপূৰ্ণ আজিৰ পৰা প্ৰায় 130 বছৰমান আগতেই তেখেতে এই তত্ত্বটো আগবঢ়াইছিল তাৰ প্ৰাসংগিকতা আজিও আছে আজিও আমি তাক পঢ়িব লগা হৈছে আলোচনা কৰিব লগা হৈছে সো পেভলভৰ এই ক্লাছিকেল কণ্ডিশ্যনিং পৰম্পৰাগত অনুবন্ধনৰ যি তত্ত্ব তাক বুজিবলৈ আপুনি প্ৰথমতে দুটা টাৰ্মৰ ওপৰত কনচেপ্টটো ক্লিয়াৰ হ'ব লাগিব এটা হৈছে ষ্টিমুলাছ আনটো হৈছে ৰেছপন্স উদ্দীপক আৰু প্ৰতিক্ৰিয়া এতিয়া ইয়াক কেনেকৈ বুজিম আপোনালোকে টাইটানিক চিনেমাখন চাইছে চাগে টাইটানিকৰ শেষৰ চিনটোলৈ যাওক শেষৰ চিনটোত কি হৈছিলে টাইটানিক ভাঙি গ'ল হাজাৰ হাজাৰ মানুহ পানীত পৰিলে তাৰ মাজত নায়ক নায়িকা জেক আৰু ৰোজে কাঠৰ টুকুৰা এটা পালে ৰোজ সেইখনত উঠিলে জেক নুঠিলে কেইঘণ্টামান পিছত কি হ'ল উদ্ধাৰকাৰী নাও এখন লৈ কিছু মানুহ আহিলে ৰোজে বাৰে বাৰে জেকক জোকাৰি আছে যে ৱেক আপ কিন্তু জেকে কোনো মাত দিব নোৱাৰিলে কিয় ইতিমধ্যে ইমান ঠাণ্ডা আছিলে -10 ডিগ্ৰী চেলচিয়াছৰ নিচিনা ঠাণ্ডা তাত কি হ'ল বৰফত জেকৰ মৃত্যু ঘটিল কিন্তু ৰোজে তাক হয়তো মূৰ্ছা যোৱা বুলি ভাবি জগাব চেষ্টা কৰি আছে এই দৃশ্যটো আপুনি যেতিয়া দেখিব যেতিয়া চিনেমাখন চাব আপোনাৰ কি হ'ব চকু পানী ওলায় কিহৰ কাৰণে ওলায় আপুনিও নাজানে কিন্তু আপোনাৰ চকু পানী ওলাই যাব কাৰোবাৰ কাৰণে দুখ লাগে হয়তো জেকৰ কাৰণে ৰোজৰ কাৰণে বা সিহঁতৰ আধৰুৱা সপোনবোৰৰ কাৰণে আপোনাৰ দুখ লাগিব আৰু চকু পানী ওলায় এই যে জেমছ কেমেৰণে আমাক এটা এই দৃশ্যটো দেখুৱাই আমাৰ চকু পানী ওলাইছে জেমছ কেমেৰণৰ এই দৃশ্যটো হৈছে উদ্দীপক আৰু আমি যে স্বতঃস্ফূৰ্তভাৱে আমাৰ চকুৰ পৰা চকু পানী ওলাল আমাৰ যে দুখ লাগিল এইটো হৈছে আমাৰ ৰেছপন্স ধৰিব পাৰিছেনে যদি কথাটো জটিল হৈছে মই একদম ঘৰুৱা কথা এটা কৈছোঁ আপোনাৰ থাল এখনত 3টা আম লৈছে বুলি ধৰক কেঁচা আম ধুনীয়াকৈ তাক কটাৰী এখনে চকলাইছে অলপ অলপ তাৰ ওপৰত নিমখ ছটিয়াই দিছে জলকীয়া অকণমান কাটি দিছে এই যে মই কথাখিনি কৈ আছোঁ কথাখিনি কৈ থাকোঁতে কি হ'ব আপোনাৰ বহুতৰে কি হ'ব জিভাৰ পানী আহিব দেখিলেতো আহিবই কৈ থাকোঁতেও আহে বহুতৰ এইটো কি হয় আমাৰ উদ্দীপকৰ প্ৰতি আমি সঁহাৰি জনাওঁ এই যে খাদ্যটো হৈছে আমাৰ উদ্দীপক আৰু আমি
জিভাৰ পানী যে আমাৰ আহিছে আমাৰ কণ্ট্ৰলৰ বাহিৰত, কিন্তু আমি ইচ্ছা কৰি জিভাৰ পানী অনা নাই, কিন্তু নিজে নিজে জিভাৰ পানী আহিছে। এই জিভাৰ পানী অহাটো হৈছে ৰেছপন্স, প্ৰতিক্ৰিয়া। আৰু এই আমাৰ ষ্টিমুলাছ, এই উদ্দীপক আৰু প্ৰতিক্ৰিয়াৰ মাজত কেনেধৰণৰ সম্পৰ্ক হ'ব পাৰে, কি ধৰণৰ বিকল্প উদ্দীপকেৰে প্ৰতিক্ৰিয়া, স্বাভাৱিক প্ৰতিক্ৰিয়া আমি পাব পাৰোঁ, তাৰ ওপৰতে এক পৰীক্ষা আগবঢ়াইছিল পেভলভে। আমি এতিয়া সেই পৰীক্ষাটোলৈ আগবাঢ়িছোঁ। পেভলভে তেখেতৰ সম্পৰীক্ষাটো কৰিছিল এটা কুকুৰৰ ওপৰত। তেখেতে কুকুৰ এটাক নিৰ্দিষ্ট জেগাত বান্ধি ৰাখিছিল, তাৰপিছত সেই কুকুৰটোলৈ খোৱা খাদ্য কিছু লৈ আহিছিল। আৰু যেতিয়া খোৱা খাদ্য লৈ আহিছিল, পেভলভে মন কৰিছিল যে কুকুৰটোৱে খাদ্য দেখি কি কৰিছিল, শিকলিডাল ছিঙিব খোজে আৰু লেলাউটি নিজে নিঃসৰণ হয়। কুকুৰটোৰ কি হয়, জিভাৰ পানী পৰিবলৈ আৰম্ভ হয়। পেভলভে এই কামটো কৰি থাকিল, খাদ্য আনি কুকুৰটোক দি থাকে এটা নিৰ্দিষ্ট সময়ৰ মূৰে মূৰে। তাৰপিছত তেখেতে কি কৰিলে, খাদ্য দিয়াৰ ঠিক প্ৰাক মুহূৰ্ততে এটা বেল বজাব আৰম্ভ কৰিলে। এটা ঘণ্টা এটা বজাই তাৰপিছত খাদ্য দিয়ে, ঘণ্টাটো বজাই খাদ্য দিয়ে এটা নিৰ্দিষ্ট সময়ৰ মূৰে মূৰে। তেতিয়া কি হ'ল যে তেতিয়াও দেখে যে ঘণ্টা বজাই যেতিয়া খাদ্য দিয়ে তেতিয়া কুকুৰটোৰ লেলাউটি নিঃসৰিত হয়। শেষৰ ফালে কি কৰিলে পেভলভে, অকল বেলটো বজায় কিন্তু খাদ্যখিনি লৈ নাযায়। অকল বেলটো বজায় আৰু খাদ্যখিনি নিনিয়াকৈ কুকুৰটোক নিৰীক্ষণ কৰে। তেতিয়া দেখে যে বেলৰ শব্দটো শুনিয়ে কি হৈ যায়, কুকুৰটোৰ পৰা জিভাৰ পৰা পানী লেলাউটি নিঃসৰিত হয়। কুকুৰটোৰ এই ব্যৱহাৰটোক নিৰীক্ষণ কৰিয়েই অনুবন্ধনবাদৰ ধাৰণাটো, অনুবন্ধনবাদৰ যি তত্ত্ব সেইটো পেভলভে আগবঢ়ায়। এতিয়া আমি এই অনুবন্ধনৰ যি তিনিটা স্তৰ, সেই স্তৰক আমি কি কৰিম, পৰ্যায়ক্ৰমে আলোচনা কৰিম আৰু তাৰ পৰা বেচিক্সটো জানিম, বেচিক্স অফ ক্লাছিকেল কণ্ডিশ্যনিং, তাক আমি বুজি ল'ম। তাৰ কাৰণে আপুনি চাৰিটা টাৰ্ম জানিব লাগিব। টাৰ্মকেইটা হৈছে UCS, UCR, CS, CR। প্ৰথমতে অলপ অসুবিধা লাগিব, মই ডিটেইলছলৈ গৈছোঁ। এই অনুবন্ধনৰ তিনিটা স্তৰৰ প্ৰথম স্তৰটো হ'ল অনুবন্ধনৰ পূৰ্বে, বিফোৰ কণ্ডিশ্যনিং। এই স্তৰটোত কি হয়, UCS ইকুৱেল টু UCR। এতিয়া UCS কি বস্তু, UCS হৈছে আনকণ্ডিশ্যন ষ্টিমুলাছ। আনকণ্ডিশ্যন ষ্টিমুলাছ, ষ্টিমুলাছ মানে কি কৈছিলোঁ, উদ্দীপক। তাৰ লগত কি হৈছে, আনকণ্ডিশ্যন, অনুবন্ধিত হোৱা নাই, অনুবন্ধন নোহোৱা উদ্দীপক, মানে স্বাভাৱিক উদ্দীপক, একেবাৰে নেচাৰেল। কি সেইটো, কুকুৰটোৰ ক্ষেত্ৰত আছিলে খাদ্য কি কৰা গৈছিলে, কুকুৰটোৰ আগত দিয়া গৈছিলে। তাৰ ফলত কি সৃষ্টি হৈছে, UCS ইকুৱেল টু UCR। UCR মানে হৈছে আনকণ্ডিশ্যন ৰেছপন্স, একেবাৰে স্বাভাৱিক প্ৰতিক্ৰিয়া এটা হৈছে কুকুৰটোৰ। কি হৈছে, জিভাৰ পানী পৰিছে, প্ৰতিক্ৰিয়াটো হৈছে জিভাৰ পানী পৰিছে। এটা স্বাভাৱিক উদ্দীপক সন্মুখত ৰখা গৈছে আৰু তাৰ ওপৰত স্বাভাৱিক কি হৈছে, প্ৰতিক্ৰিয়া হৈছে। এইটো একদম স্বাভাৱিক কথা ন। মই যে অলপ আগতে উদাহৰণ দিলোঁ, আপোনাক কেঁচা আমৰ কথা কৈছোঁ, আপোনাৰ জিভা পানী পৰিছে। খাদ্যটো হৈছে স্বাভাৱিক উদ্দীপক, আনকণ্ডিশ্যন ষ্টিমুলাছ, আৰু আপোনাৰ যে জিভাৰ পানী পৰিছে এইটো হৈছে আনকণ্ডিশ্যন ৰেছপন্স। বা চিনেমাৰ কথা কৈছোঁ, টাইটানিকৰ দুখৰ চিনটো দেখিছে, আপোনাৰ চকু পানী পৰিছে। দুখৰ চিনটো হৈছে কি, আনকণ্ডিশ্যন ষ্টিমুলাছ, UCS, চকু পানী ওলাইছে, আনকণ্ডিশ্যন ৰেছপন্স ন। একেদৰে ভূতৰ চিনেমা এখন চালে আমাৰ কি হয়, ভয় লাগে। সেই ভূতৰ চিনেমাখনটো হৈছে উদ্দীপক, আনকণ্ডিশ্যন ষ্টিমুলাছ, এটা স্বাভাৱিক উদ্দীপক, আৰু সেইটোৰ ফলত আমাৰ ভয় লাগিছে, সেইটো হৈছে আনকণ্ডিশ্যন ৰেছপন্স। আমি তাক ৰেছপন্স ভয় খাই গৈছোঁ ন। তো এইটো হৈছে UCS আৰু UCR। এইটো কেতিয়া হ'ব, অনুবন্ধনৰ পূৰ্বে। ইয়াতে আৰু কোনো জটিলতা নাই, মানে কোনো আৰু তাৰ লগত কাকো যুক্ত কৰা হোৱা নাই, কাকো সম্পৰ্কিত কৰা হোৱা নাই, কোনো সম্বন্ধিত কৰা হোৱা নাই। স্বাভাৱিক উদ্দীপক এটা, স্বাভাৱিকভাৱে আমি তাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছোঁ। ঠিকে আছে। এতিয়া আহিছোঁ 2 নম্বৰ স্তৰটোলৈ। 2 নম্বৰ স্তৰটো হৈছে অনুবন্ধনৰ সময়ত। ইয়াতে আমি কিবা এটাৰ লগত কিবা এটা সম্বন্ধিত কৰিম। অনুবন্ধনৰ সময়ত কি হয়, UCS প্লাছ NS ইকুৱেল টু UCR। UCS কৈয়ে আছোঁ, আনকণ্ডিশ্যন
ষ্টিমুলাছ কুকুৰটোৰ ক্ষেত্ৰত কি আছিল খাদ্যটো আছিল আনকণ্ডিশ্যন ষ্টিমুলাছ তাৰ লগত কি সম্পৰ্কিত কৰা হ'ল এনএছ মানে হৈছে নিউট্ৰেল ষ্টিমুলাছ নিউট্ৰেল ষ্টিমুলাছ কি এই যে বেলটো কি কৰা হৈছে সম্পৰ্কিত কৰা হৈছে খাদ্যৰ লগত বেলটো কি কৰা হৈছে যুক্ত কৰা হৈছে তাৰ ফলত কি সৃষ্টি হৈছে ইউচিআৰ আনকণ্ডিশ্যন ৰেছপন্স স্বাভাৱিকভাৱে তাৰ পৰা কি হৈছে ৰেছপন্স আহিছে এতিয়া এইটো হৈছে 2 নম্বৰ ষ্টেজ আৰু এইটোত কি কৰিব লাগিব আমি ৰিপিটেশ্যন এইটো বাৰে বাৰে হ'ব লাগিব মানে বেলটো আপুনি যদি এইটো পেভলভে কৰিছিল বেলটো 7 বজাত খাদ্য দিছে বেলটো বজাইছে খাদ্য দিছে 9 বজাত বেলটো বজাইছে খাদ্য দিছে 11 বজাত বেলটো বজাইছে খাদ্য দিছে 1 বজাত বেলটো বজাইছে খাদ্য দিছে এইটো হৈছে এটা ৰিপিটেশ্যন হ'ব লাগিব বাৰে বাৰে ৰিপিটেশ্যন হ'ব তেতিয়াহে কুকুৰটোৰ মগজুত কি হ'ব ই কণ্ডিশ্যনিং হ'ব মানে অনুবন্ধিত হ'ব মানে বেলটোৰ লগত খাদ্য কি হ'ব জড়িত হৈ পৰিব সম্বন্ধিত হৈ পৰিব এইটো আমি দ্বিতীয় স্তৰত এতিয়া আহিল তৃতীয় স্তৰত অনুবন্ধনৰ অন্তত আফটাৰ কণ্ডিশ্যনিং কি হ'ব CS equal to CR CS মানে কণ্ডিশ্যন ষ্টিমুলাছ মানে এটা আৰ্টিফিচিয়েল ষ্টিমুলাছ কৃত্ৰিম উদ্দীপক বা বিকল্প উদ্দীপক এটা কৃত্ৰিম উদ্দীপক কি ঘণ্টাটো বেলটো এটা কৃত্ৰিম কাৰণ ইমান সময়ে কি হৈছিলে কুকুৰটোৱে কোনো পাত্তাই দিয়া নাছিলে বেলটোক আগৰ কিলে বেল বাজিছে নাই বজা কোনো তাৰ লৈ মতলব নাছিলে কিন্তু কি হ'ল তাক আমি সম্পৰ্কিত কৰিলোঁ কাৰ লগত খাদ্যৰ লগত আমি তাক সম্পৰ্কিত কৰিলোঁ সেইটো হৈছে কণ্ডিশ্যন ষ্টিমুলাছ সম্পৰ্কিত এটা উদ্দীপক খাদ্যৰ লগত কৰিলোঁ বেলটো বাজিলে কি হয় তাৰ পৰা কণ্ডিশ্যন ৰেছপন্স তাৰ জিভাৰ পানী ওলাব আৰম্ভ কৰে CR মানে হৈছে কণ্ডিশ্যন ৰেছপন্স CS মানে হৈছে কণ্ডিশ্যন ষ্টিমুলাছ R2 ৰেছপন্স S2 ষ্টিমুলাছ বুজাই আছে এতিয়া ইমান সময় যিটো বেলক কুকুৰটোৱে গুৰুত্বই দিয়া নাছিলে সেই বেলটোৰ প্ৰতি কি হৈছে এতিয়া ৰেছপন্স দিবলৈ কুকুৰটোৱে আৰম্ভ কৰিছে কিন্তু এই ক্ষেত্ৰত আপুনি এটা মন কৰিব গোটেই প্ৰক্ৰিয়াটোতে উদ্দীপকৰ প্ৰাকৃতিকেই হওক বা কৃত্ৰিমেই হওক প্ৰতিক্ৰিয়া একেধৰণৰ হয় পেভলভে এইটো দেখুৱাইছে যে উদ্দীপকটো ষ্টিমুলাছটো সেইটো কৃত্ৰিমেই হওক বা প্ৰাকৃতিকেই হওক আনকণ্ডিশ্যনেই হওক বা কণ্ডিশ্যনেই হওক কিন্তু ৰেছপন্স একেধৰণৰে আপুনি পাই আছে কুকুৰটোক খাদ্য দিওঁতে জিভাৰ পানীয়ে পৰিছে বেলটো বজায়ো কি হৈছে তাৰ পৰা জিভাৰ পানী পৰিছে চ' পেভলভে এইটোৱেই দেখুৱাইছিল যে কেনেকৈ সম্বন্ধিত কৰিব পাৰি এটা কৃত্ৰিম বা বিকল্প বস্তু এটাকো কি কৰিব পাৰি কেনেকৈ উদ্দীপকৰ লগত আন এটাৰ লগত সম্পৰ্কিত কৰিব পাৰি আৰু তাৰ পৰা একেধৰণে কি পাব পাৰি ৰেছপন্স পাব পাৰি আৰু শিক্ষাৰ ক্ষেত্ৰতো এইটো কি হয় আমি পাব পাৰোঁ শৈক্ষিক ক্ষেত্ৰতো আমি কি পাব পাৰোঁ আমি ছাত্ৰ ছাত্ৰীক আন কিবা এটা কথাৰ লগত আন কিবা এটা কথা সম্বন্ধিত কৰি সিহঁতৰ পৰা ৰেছপন্সটো পাব পাৰোঁ আমি পুৰস্কাৰ দিব পাৰোঁ যে এইটো যদি তোমালোকে কৰা তেতিয়াহ'লে তোমাক অমুকটো পুৰস্কাৰ দিম তেতিয়া সেই পুৰস্কাৰটোক আমি কি কৰিম সম্বন্ধিত কৰিব পাৰোঁ সম্বন্ধিত কৰি তাৰ পৰা আমি এটা ৰেছপন্স এটা ল'ব পাৰোঁ বা আমি যে টিচিং লাৰ্ণিং মেটেৰিয়েলছ কিছুমান দেখুৱাওঁ আমি মেপ দেখুৱাম গ্লোব দেখুৱাওঁ এইবিলাক কি কৰোঁ পঢ়াৰ লগত আমি সম্বন্ধিত কৰি দেখুৱাওঁ তাৰ পৰা আমি কি কৰিব পাৰোঁ ৰেছপন্স পাব পাৰোঁ এতিয়া ইয়াৰ ফলত আৰু কিছুমান আমাৰ অনুবন্ধনৰ সিদ্ধান্ত কিছু আছে এতিয়া আগবাঢ়িছোঁ আমি অনুবন্ধনৰ সিদ্ধান্তকেইটাৰ ফালে অনুবন্ধনৰ সিদ্ধান্ত হিচাপে আমি 5টা বিষয়ক আলোচনা কৰিম প্ৰথমটো হৈছে এক্সাইটেশ্যন অসমীয়াত ইয়াক ক'লে উত্তেজন বা উত্তেজীকৰণ বুলি ক'ব লাগিব অসমীয়া টাৰ্মকেইটাৰ ক্ষেত্ৰত আপোনালোক অলপমান সাৱধান হ'ব চাই ল'ব আৰু ক'ৰবাত কিবা এটা পালেও এড কৰাই ল'ব এতিয়া উত্তেজনটো কি হ'ব আপুনি যিমানবাৰ UCS আৰু CS প্ৰস্তুত কৰিব সিমানেই উত্তেজন বা উত্তেজীকৰণ বৃদ্ধি পাব এক্সাইটেশ্যনটো বৃদ্ধি পাব UCS আনকণ্ডিশ্যন ষ্টিমুলাছ আৰু কণ্ডিশ্যন ষ্টিমুলাছ যিমানেই বৃদ্ধি কৰিব আপুনি আনকণ্ডিশ্যন ষ্টিমুলাছ কুকুৰটোৰ ক্ষেত্ৰত আছিলে খাদ্য কণ্ডিশ্যন ষ্টিমুলাছ আছিলে বেলটো ঘণ্টাটো এই খাদ্য আৰু বেলটোৰ মাজত যিমানে আমাৰ সম্পৰ্ক বৃদ্ধি কৰিব যিমানে ইহঁত দুটাৰ পৰিমাণ বঢ়াব সিমানে কি হ'ব কুকুৰটো উত্তেজিত হ'ব
এ হৈছে এক্সাইটেশ্যন। এতিয়া তৃতীয় সিদ্ধান্তটো কি হৈছে? সেইটো হৈছে এক্সটিংকশ্যন। অসমীয়াত কোৱা হ'ব বিলুপ্তিকৰণ। বিলুপ্তিকৰণটো কি? কুকুৰটোক আপুনি বেল বজাইছে, খাদ্য দিছে, বেল বজাইছে, খাদ্য দিছে। পিছৰ ফালে কি কৰিলে? আপুনি বেল বজালে, খাদ্য দিয়া নাই, বেল বজাইছে, খাদ্য দিয়া নাই। এনেকুৱাকৈ থাকোঁতে এটা সময়ত কি হ'ব? কুকুৰটোৱে এই যে বেল বজালে তাৰ লেলাউটি পৰিছিলে, লেলাউটি নিখুৰিত হৈছিলে, এইটো নোহোৱা হ'ব। কাৰণ কুকুৰটোৱে তেতিয়া ধৰিব পৰা হ'ব যে এই বেল যে বজাইছে এইটোৰ কোনো অৰ্থ নাই, এইবোৰ এনেই বজাই আছে, মোক আৰু কোনো খাদ্য নিদিয়ে, গতিকে ইয়াতে উত্তেজিত হোৱাৰ কোনো অৰ্থ নাই। এটা সময়ত কুকুৰটোৱে বুজি পোৱা হৈ যায়। ফলত সি কি হ'ব? এই বেল বজালে যিটো তাৰ জিভাৰ পানী পৰিছিল, যিটো লালতি নিখৰণ হৈছিলে, সেই প্ৰক্ৰিয়াটো বন্ধ হ'ব, আৰু এইটোকে কোৱা হ'ব বিলুপ্তিকৰণ। এতিয়া আহিছোঁ ৩ নম্বৰ সিদ্ধান্তলৈ। ৩ নম্বৰ সিদ্ধান্তটো কি কৈছে? যে স্পণ্টেনিয়াছ ৰিকভাৰী। অসমীয়াত ক'লে আমি এইটো ক'ম স্বতঃস্ফূৰ্ত উদ্ধাৰকৰণ। এতিয়া কি কৰিলে? আপুনি প্ৰথমতে বেল বজাইছিল, খাদ্য দিছিল, তাৰ উত্তেজনটো ঠিকে হৈ আছিলে। মাজতে কি কৰিলে? বেল বজালে, খাদ্য নিদিলে। ফলত যেতিয়া আপুনি বেছ কিছুদিন তেনেকুৱা কৰিলে, তাৰ বিলুপ্তিকৰণ হ'ল। বেল বজালে সি কি হ'ল? ৰেছপন্স নিদিয়া হ'ল। কিন্তু লাহে লাহে আপুনি কি কৰিলে? আকৌ বেল বজাব ধৰিলে, খাদ্য দিব ধৰিলে, বেল বজাব দিলে, খাদ্য দিব ধৰিলে। তেতিয়া কি হ'ব? এইবাৰ আকৌ সি আগৰ দৰে ৰেছপন্স দিব আৰম্ভ কৰিব। আকৌ বেলটো বজালে কুকুৰটোৰ কি হ'ব? জিভাৰ পানী কি হ'ব? পৰিবলৈ আৰম্ভ হ'ব। এইটোকে কোৱা হয় স্পণ্টেনিয়াছ ৰিকভাৰী। আৰু এইবাৰ আকৌ কি হ'ব? আগতকৈ খুব কম সময়ৰ ভিতৰতে সি ৰেছপন্স দিয়া হ'ব। আগতে ধৰা হওক আপুনি বেল বজাই খাদ্য দিছিলে, জিভাৰ পানী পৰিবলৈ ধৰা হওক আপোনাৰ ৩-৪ দিনৰ মূৰত হৈছিলে। মানে বেল বজাই খাদ্য দিয়ে, বেল বজাই খাদ্য দিয়ে, এই প্ৰক্ৰিয়াটো সি বুজি পাবলৈ তাক সময় লাগিছিলে ৩-৪ দিন। কিন্তু এইবাৰ নালাগে। আপুনি ধৰক ৰাতিপুৱা তেনেকুৱা কৰিছে, এবাৰ ৫টাত, এবাৰ ৭টাত, এবাৰ ৯টাত এনেকুৱা কৰিছে, তেতিয়া আবেলি মানলৈ তাৰ কি হ'ব? অকল বেল বজালে জিভাৰ পানী পৰা পৰ্যায়টো আৰম্ভ হ'ব। এইবাৰ তাৰ শিকিবৰ কাৰণে খুব কম সময় লাগিব। কাৰণ আগতে সি এইখিনি জ্ঞান এবাৰ অৰ্জন কৰি থৈছে যে বেল বজাই খাদ্য দিয়ে। তাৰপিছৰ সিদ্ধান্তটো হৈছে ষ্টিমুলাছ জেনেৰেলাইজেশ্যন, উদ্দীপকৰ সাধাৰণীকৰণ। উদ্দীপকৰ সাধাৰণীকৰণটো কি হয়? বহু সময়ত কি হ'ব? কুকুৰটোৱে অকল বেলটোৱেই নহয়, আন কিবা যদি শব্দও কৰে, তেতিয়াও তাৰ কি হ'ব? জিভাৰ পানী বা লেলাউটি নিখৰিত হ'ব আৰম্ভ কৰিব। যেনে আপুনি কাঁহী এখনত টং টং টংকৈ বজাইছে, তেতিয়াও কি হ'ব? কুকুৰটোৰ তাৰ জিভাৰ পানী, লেলাউটি নিখৰিত হ'ব। আৰু এই যে উদ্দীপকৰ সাধাৰণীকৰণ, এইটো আমাৰ ক্ষেত্ৰতো হয়। ধৰা হওক আমি চাইৰেন এটাৰ শব্দ শুনিছোঁ, আমি তেতিয়া সেই চাইৰেনটো কি হয়? কোনোবা হাই প্ৰফাইল ব্যক্তি আহিছে নে এইখন কি কয় এম্বুলেঞ্চ নে ফায়াৰ ব্ৰিগেডৰ, এইটো আমি কেতিয়াবা গম নাপাওঁ। যে আমি ধৰি লওঁ যে কি আহিছে? কোনোবা হাই প্ৰফাইল VIPs আহিছে ন? এইটোৱে হৈছে উদ্দীপকৰ সাধাৰণীকৰণ। এই কুকুৰটোৰ ক্ষেত্ৰতো সেই একেটাই হয়, যে যি বজালেও তাৰ জিভাৰ পানী পৰিবলৈ আৰম্ভ কৰে। সি গোটেইবিলাককে কি কৰে? জেনেৰেলাইজ কৰে, গোটেইবিলাকে সাধাৰণীকৰণ কৰে। চবকে ভাবে যে ঘণ্টা এটা যিকোনো বাজিছে, যিকোনো ঘণ্টা বাজিলে খাদ্য আহিব, তেনেকুৱা ধৰণৰ প্ৰথম অৱস্থাত হয়। এইটোকে কোৱা হয় ষ্টিমুলাছ জেনেৰেলাইজেশ্যন। তাৰ পিছৰ পৰ্যায়টো হৈছে ষ্টিমুলাছ ডিছক্ৰিমিনেশ্যন। অসমীয়াত ক'লে উদ্দীপকৰ পৃথকীকৰণ। কিন্তু লাহে লাহে কি হয়? এই পৰ্যায়ত কুকুৰটোৱে বুজি পায় যে কোনটো বেলত খাদ্য প্ৰকৃততে আহে, কোনটো বেলত প্ৰকৃততে খাদ্য আহে, সেইটো কথা হয় লাহে লাহে বুজি পোৱা হয়। যেনেকৈ আমি কি হয়? কিছুদিন শুনাৰ পিছত আমি যেনেকৈ এতিয়া আমি গম পাওঁ যে এইটো ফায়াৰ ব্ৰিগেডৰ চাইৰেন, এইটো কোনোবা VIPs আহিছে, MP MLS কোনোবা আহিছে ন, বা এইটো এম্বুলেঞ্চ এখনৰ চাইৰেন, আমি এইটো গম পোৱা হৈ যাওঁ ন, পৃথকীকৰণ কৰিব জানো। একেদৰে কি হয়? কুকুৰটোৱেও সেই উদ্দীপকক পৃথকীকৰণ কৰিব জানে লাহে লাহে, যে এইটো বেল বাজিলেহে খাদ্য আহিব, কাঁহীখনত টং টং কৰিলে খাদ্য নাহে। গতিকে এইখিনিয়ে হৈছে পেভলভৰ ক্লাছিকেল কণ্ডিশ্যনিঙৰ গোটেইখিনি সিদ্ধান্ত। আৰু এইখিনিৰ ওপৰত আপোনালোকৰ প্ৰশ্ন আহিব। আজি আমি খুব প্ৰশ্নৰ ওপৰত আলোচনা
নকৰোঁ, পৰৱৰ্তী সময়ত আলোচনা কৰিম আৰু লগতে আমাৰ স্কিনাৰৰ অপাৰেণ্ট কণ্ডিশ্যনিঙৰ ওপৰতো আলোচনা থাকি গ'ল। সেইখিনিও আমি পিছলৈ থলোঁ। কিন্তু আপোনালোকৰ কাৰণে এটা প্ৰশ্ন মই আগবঢ়াইছোঁ এই ভিডিঅ'টোৰ শেষত। প্ৰশ্নটো এনেধৰণৰ: অনুবন্ধন প্ৰক্ৰিয়াৰ শিক্ষণ ব্যৱস্থাটো তলৰ কোনটোৰ লগত জড়িত? অনুবন্ধন প্ৰক্ৰিয়াৰ শিক্ষণ ব্যৱস্থাটো তলৰ কোনটোৰ লগত জড়িত? অপশ্যন এ সামগ্ৰিকতাবাদৰ লগত, অপশ্যন বি আচৰণবাদৰ লগত, অপশ্যন চি সংগঠনবাদৰ লগত, অপশ্যন ডি ওপৰৰ এটাও নহয়। এইটোৰ আপোনালোকে উত্তৰ দিয়ক কমেণ্ট বক্সত, কোনটো শুদ্ধ উত্তৰ হ'ব। এইখিনিতে আৰু এটা কথা আপোনালোকক জনাই থৈছোঁ, আপোনালোকে কমেণ্ট বক্সত যিখিনি মন্তব্য আগবঢ়ায় মই আটাইখিনি মন্তব্য খুব আগ্ৰহেৰে পঢ়োঁ, কিন্তু প্ৰতিটো মন্তব্যৰে মই ব্যক্তিগতভাৱে ৰিপ্লাই দিব পৰা নাই। তাৰ কাৰণে আপোনালোকে আশা কৰিছোঁ বেয়া নাপাব, আৰু কিয় দিব পৰা নাই তাৰ কাৰণটো আপোনালোকক মই জনাই থৈছোঁ। খুব কম সময় আজৰি পাওঁ, আৰু যিখিনি সময় আজৰি পাওঁ সেইখিনি সম্পূৰ্ণৰূপে আপোনালোকৰ কাৰণে আজিকালি ব্যৱহাৰ কৰোঁ। আপোনালোকৰ কাৰণে পঢ়া শুনা কৰা, বিভিন্ন টেট এক্সামৰ প্ৰশ্নসমূহ চোৱা, ভিডিঅ' বনোৱা, এডিটিং কৰা, এইবোৰত সময়খিনি গুচি যায়, সেই আজৰি সময়খিনি। গতিকে ৰিপ্লাই দিয়া নহয়গৈ। কিন্তু মই ভিডিঅ' এটা যেতিয়া আপলোড কৰোঁ তাৰ প্ৰথম ঘণ্টা মই সম্পূৰ্ণৰূপে সক্ৰিয় হৈ থাকোঁ, এক্টিভ থাকোঁ, আৰু আপোনালোকে যি প্ৰশ্ন কৰে বা যি ধৰণৰ মন্তব্য কৰে প্ৰতিটো মন্তব্যৰে মই প্ৰথম ঘণ্টা ৰিপ্লাই দিবলৈ চেষ্টা কৰোঁ, কিন্তু পিছলৈ সেইটো পৰা নাযায়। গতিকে আপোনালোকে এইটো আশা কৰিছোঁ বেয়া নাপাব। আৰু কিছুসংখ্যক কিছু ব্যক্তিগত প্ৰশ্নও কৰে, সেইখিনি বিষয়েও আমি কথা পাতিম, পিছলৈ পাতিম। আপোনালোকে পৰীক্ষা দি আজৰি হৈ লওক, কথা পাতিবইতো লাগিব ন। আপোনালোকেতো মোলৈ মিঠাই পঠাব লাগিব পৰীক্ষা পাছ কৰা, নহয় জানো? গতিকে আজিলৈ এৰিছোঁ, লগ পাম খুব কম সময়ৰ ভিতৰতে। ধন্যবাদ।